কৃষ্ণ শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দ্বৈত পৰ দুহানো নামক কীৰ্তন কৰিয়া কিত কিত হৈ নৰ কিত কিত হৈ নৰ। শংকৰদেৱ আৰু মাধৱদেৱ দুজনা গুৰুৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ পাতনি মেলাৰ লগতে ভাষা সাহিত্য কলা কৃষ্টি সংস্কৃতি আদি সকলো দিশতে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অসমীয়া জাতীয় জীৱনৰ পিতৃস্বৰূপ হিচাপে দুজনা গুৰুৰ অৱদান চিৰস্মৰণীয়। এই দুজনা গুৰুৰ যিখিনি আধ্যাত্মিক দৰ্শন তথা ভাৱাদৰ্শ আৰু তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ যিসকল বৈষ্ণৱমাৰ্গী সন্ত সাধু ভক্ত আছিল, সেইসকলে বিভিন্ন ধৰণৰ আধ্যাত্মিক শাস্ত্ৰ ৰচনা কৰি থৈ গৈছিল আৰু বিভিন্ন আধ্যাত্মিক শাস্ত্ৰত বিশেষকৈ বৈষ্ণৱী মাৰ্গত ভগৱন্তৰ গুহতত্ত্ব প্ৰকাশ কৰিবৰ বাবে বিভিন্ন অৰ্থসম্বলিত দিশ উপস্থাপন কৰিছিল। আমি কেইটামান তেনেধৰণৰ আধ্যাত্মিক ফকৰা যোজনা উপস্থাপন কৰিব বিচাৰিছোঁ। কৃষ্ণ একজোপি বৃক্ষ আছে জগত আছে জুৰি তললৈ থালপত্ৰ ওপৰলৈ গুৰি। অৰ্থাৎ সপ্ত বৈকুণ্ঠৰ ওপৰত আছে ভগৱন্ত আৰু ভগৱন্ত সকলোৰে গুৰি। তললৈ দশ দিকপাল বা জীৱৰ লগত দশ ইন্দ্ৰিয় ডালপত্ৰ স্বৰূপ। কল্পতৰু বৃক্ষজোপি অবিনাশী ফল সন্তজনে পাৰি খাই পাপি নাযায় তল। অৰ্থাৎ ভাগৱতত ৰাম নামৰ অলেখ তত্ত্ব আছে। তাৰ বাবে ভাগৱত আৰু ভকতক কল্পতৰু বৃক্ষ বোলে। সন্ত সাধুসকলে ৰাম নামৰ ফল খায়, অভকতে তাৰ তত্ত্ব একো বুজি নাপায়। সেইবাবে পৃথিৱীৰ কল্পতৰু বৃক্ষ ভাগৱত আৰু ভকতসকলক কোৱা হয়। 18 কুৰি পাছোতা হাতীৰ পাল দ্বাদশ পৰ্বতত চৰে সৰ্বতিকাল। সপ্তঘাতে খাই পানী তিনি স্তম্ভত বান্ধি থয় আনি। 18 কুৰি পাছোতা অৰ্থাৎ 365টা দিন। দ্বাদশ পৰ্বত 12 মাহ। সপ্তঘাত 7টা দিন। 3 স্তম্ভ 3টা বিহু। অৰ্থাৎ 18 কুৰি পাছোতা দিন 12 মাহ 7 বাৰ 3টা বিহুৱে স্থিৰ কৰিছে। মনক বান্ধিবা মনক চিন্তিবা মনক নিদিবা লাই দুৰ্জন মনক দমাব নোৱাৰে যেনে গজমুৰি গায়। ঈশ্বৰৰ চৰণত শৰণ নললে এৱা ঘটৰ পানী যেনেকৈ স্ৰৱি যায়, সেইদৰে মনক স্থিৰ কৰি বান্ধি ৰাখিব পাৰিলেহে জীৱৰ সদ্গতি হয়। সাধু সন্তৰ লগত নাথাকিলে জীৱৰ কোনোকালে মুক্তি নহয়। উৰি গ'ল কেতিয়া কপৌ খেদি নিলে সেনে মইনা চৰাই সজাত বন্দী হ'ল এই কথা জানিব কোনে। অৰ্থাৎ প্ৰাণবায়ু দেহৰ পৰা কালে লৈ গ'ল, চেতন থকা জীৱাত্মা বন্দী হৈ দেহত বিৰাজ কৰি থাকে। শ্ৰীমন্ত শংকৰে কণী পাৰে মাধৱলৈ চাই নাৰায়ণ ঠাকুৰে আজলি পাতিছে চকুৰি 6জন ভকতে বেৰি কৰি চায়। অৰ্থাৎ গুৰুজনে জীৱ তৰিবৰ বাবে যি শৰণ ভজন ভক্তি মহাপুৰুষ মাধৱদেৱক দিলে আৰু তাৰ আনন্দৰস
মাধৱৰ সখা নাৰায়ণ ঠাকুৰেও গ্ৰহণ কৰি ছয়কুৰি ছজন ভকতকো দেহ তৰিব পৰাকৈ সকলোকে বিলাই দিলে। শস্যু হেৰাল মৎস্যু হেৰাল, হেৰাল বিৰিখৰ গুটি, সাধু মহন্তৰ বাক্য লৰিলে ধৰ্মৰ খুটি। কলিযুগত ধৰ্মৰ চাৰি খুটি বা চাৰি চৰণ, সত্য শৌচ ক্ষমা দয়া সকলো নষ্ট কৰিলে আৰু সতী কন্যা নহৈ বেশ্যা ৰূপ লৈ সংসাৰত ধৰ্মৰ খুটি উঘালি দলিয়াই পেলালে আৰু মিছা বিনে সত্য ত্যাগ কৰি অন্যায় অধৰ্মহে প্ৰৱৰ্তন কৰিলে। বামুণে নেৰে গাই, ভকতে নেমাৰে ভাই, মহন্তই মদ খায়, এই তিনিজনে পৰম পদ নেপায়। অৰ্থাৎ বামুণে নেমাৰে গাই, বামনে বেদ আৰু গায়ত্ৰী মন্ত্ৰ জপ নকৰে। ভকতে নেমাৰে ভাই, অৰ্থাৎ দেহত থকা লোভ মোহ কাম ক্ৰোধ আদি ছয় ৰিপু আৰু দশ ইন্দ্ৰিয় দমন নকৰে। মহন্তই মদ খায়, অৰ্থাৎ মহন্তই দম্ভ দ্বেষ্য দৰ্প গৰ্ব অহংকাৰ ত্যাগ কৰিব নোৱাৰে। এই তিনিজনে পৰম পদ নাপায়, অৰ্থাৎ এইকেইজনে কেতিয়াও গতি নাপায়। ব্ৰাহ্মণ হৈ যদি গায়ত্ৰী মন্ত্ৰ জপ নকৰে, ভকত হৈ যদি অসৎ ৰিপু দমন নকৰে, মহন্ত হৈ যদি দম্ভ দস্য দৰ্প অহংকাৰ পৰিত্যাগ কৰিব নোৱাৰে, তেন্তে কেতিয়াও কোনোকালে মুক্তি লাভ কৰিব নোৱাৰে। নামে নামক ভজে, নামে নামক যজে, নামক কৰে সেও, নিজ নাম লৈ জীৱ তৰি গ'ল মূলক নেপালে কেও। অৰ্থাৎ জীৱই ঈশ্বৰৰ ভঞ্জনা কৰি পৰমাত্মাৰ লগ হৈ মুখ্য পদ লাভ কৰিব পাৰে। হাতী দাঁতৰ ৰোৱা, ৰ'দ জিলিকে পোৱা, খাই উধানৰ মাটি, শুৱে গৈ তুহত, বন্দী বেটি ৰোষ কৰে কুন্তি দুখত। অৰ্থাৎ জীৱ জন্ম হ'লে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। মনুষ্য জন্ম হৈ উধানৰ মাটিস্বৰূপ ঈশ্বৰৰ নাম নলয়। শুৱে গৈ তুহত, অৰ্থাৎ বেয়া ভাৱত বা ভগৱন্তৰ নামত উপদেৱতা উপাসনা কৰে। যিসকলে নিৰ্গুণ কৃষ্ণৰ নামত মগ্ন হৈ পালন কৰা যাকে হাতী দাঁতৰ ৰোৱা, অৰ্থাৎ মুক্তি লাভ কৰিব পাৰে। কৃষ্ণ।